সকলোকে। ডাৱৰীয়া বতৰ কিনো কৰিম, তাকে ভাবিলোঁ এটা ব্লগকে দিওঁ। খেতি পথাৰ দিন যিহেতু গাঁৱলীয়া ল'ৰা, দেখিছে পথাৰত আছোঁহি। এয়া কাইলৈ কঠীয়া পৰা হ'ব। কঠীয়া তুলিৰ কাৰণে হাল বাই থকা হৈছে। এয়া আমাৰ গাঁৱৰ পথাৰ, সেউজীয়া পথাৰ, নামঘৰ। এয়া দেখিছে পথাৰলৈ আহি মোবাইল পিটিকি আছে। এইটো আমাৰ মেইন ৰাস্তা, যিটো মৰাণ অহা যোৱা কৰোঁ আমি গাঁৱলৈ যোৱা ৰাস্তা। আৰু এইটো নামঘৰ। মোৰ ভাইটি লৈ আছে। বৰ্তমান কঠীয়া তুলি হাল বাই আছে এয়া। পথাৰত এবাৰ চেলা জোক বেছি আছে। এইটো দেখিছা, সৰু হৈ আছে। তেল আলুকে পেটে আমনি কৰিছে, পানীও শেষ হ'ল। স্বাগতম চহৰীকটা। এইখন আমাৰ গাঁও, আপোন গাঁও, গাঁও পৰিৱেশ চোৱা। এইটো আমাৰ নামঘৰ, চহৰীকটা গাঁৱৰ নামঘৰ। আমি 140 ঘৰ আছোঁ, বসবাস কৰি আছোঁ বৰ্তমান। মোৰ ঘৰ এইফালে যায়, আমি এতিয়া ঘৰলৈ যাম।
ইয়াতে গধূলি হ'লে মাছ কাটে লকডাউনৰ কাৰণে ডেকা ল'ৰাবোৰ এনেই থাকে যে ডেকা ল'ৰাবোৰে কৰিছে আৰু এইফালে ইয়াৰ লাই শাক বাৰিষা লাই আৰু দামবডি খেতিয়কৰ ল'ৰা আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টি ভাল পালে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ।